অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হেল্ল' গাইজ আজি বৰ্তমান যোৰহাট তিয়কত আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিছোঁ আজি মনটো ভাল লাগিছে আমাৰ ভাইটি এজনে স্কুটি এখন লৈছে গাজিয়া স্কুটি লৈছে বিহু মডেল তাকে চাব পাৰে এজন ভাইটিয়ে স্কুটি লৈছে আজি আপোনালোকক দেখাম চাই থাকিব স্কুটিখন বৰ্তমান ডিলাৰৰ ভিতৰত বহি আছোঁ চাই থাকক স্কুটিখন ফিটিং কৰি আছে আপোনালোকে চাব পাব ভাল লাগিছে কণ্টেক্ট পাছত লৈ যাম আৰু সেয়া ফিটিং কৰি আছে দেখিবলৈ পাইছে আপোনালোকে চাই থাকক দেখিবলৈ পালে সেইখনেই বৰ্তমান নিউ ল'বলৈ আহিলোঁ লৈ যাম আৰু ওলোৱাই ভাল লাগিছে আজি চাই থাকিব ওলোৱাই নিলে অকণমান কৰি দেখাম আপোনালোকক গাইছ এখন বাহিৰলৈ লৈ অনা হ'ল আৰু এতিয়া বৰ্তমান ঘৰ যাব আৰু আপোনালোকক চলাই গ'লে দেখাব নোৱাৰিম মই বেলেগত যাম চাব এইখনেই স্কুটি বৰ্তমান ঘৰ পাবগৈ আৰু কণ্টেক্ট পিছত পাবগৈ চাই থাকক ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব আৰু নতুন চেনেল চাব আৰু ঘণ্টা বটনটো দবাই দিব নতুনকৈ খুলিছোঁ অকণমান আগবাঢ়িবলৈ আপোনালোকে সহায় কৰিব আপোনালোকৰ মৰম চেনেল পালে আগবাঢ়ি যাম আৰু ভাল ভাল ব্লগ দি থাকিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় আই অসম জয় লক্ষ্মী